তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো গাইজ আজি মানে মইতো আছোঁ গোৱাত বৰ্তমান। তো গোৱাত আজি আমি য'ত আছোঁ তাতে এটা চুইমিং পুল আছে, ৱাটাৰ পাৰ্ক আছে। তো আজি অলপ চুইমিং পুলত গা ধুম। তো ভিডিঅ'টো চাই থাকক আৰু কি কি আছে গোটাই দেখুৱাম। আগত আছে চুইমিং পুল। এইটো হ'ল চুইমিং পুল, দেখিছেনে? তো এইটো চুইমিং পুল আজি গা ধুম, গেষ্ট টেষ্ট নাই। তো ইফালে আৰু মানুহ বহি আছে। তো আপোনালোকক দেখুৱাই আছোঁ গোটাই মানুহ অসমত। তো আগত আছে ৰিচিপশ্যন, বাৰটো অলপ দেখুৱাই দিওঁ। এইটো হ'ল বাৰ আৰু ইফালে আছে ৱাটাৰ পাৰ্ক। এইটো হ'ল ৱাটাৰ পাৰ্ক। ৱাটাৰ পাৰ্কটো এতিয়া বন্ধ আছে। আহিলোঁ চুইমিঙত, লাহেকৈ নামো ৰ। বাপৰে বাপ, পানীটো বম ঠাণ্ডা বে। নামিলোঁ লাহেকৈ, অলপমান গা ধুই কিনে যাম আৰু ৰুমত। ভালে লাগি আছে। পাইছোঁ হৈ গেল গা ধোৱা। বহুত টাইম গা ধুলোঁ, বেছি টাইম এনেকৈ চুইমিঙত পানীত গা ধুলে না গাটো কিবা মানে খুজুলি আহে। হৈ গ'ল গা ধোৱা। এতিয়া ৰুমত যাম, ৰুমত যাই বঢ়িয়াকৈ ফ্ৰেছ হৈ ভাত খাবলৈ আহিম। ভাত ৰেডি হৈছে, আজি কিবা পনীৰ চব্জি বনাইছে নেকি। বঢ়িয়াকৈ ভাত চাত খাই অলপ, এনেও মোৰ ৰুমত আজি গেষ্ট টেষ্ট নাই, তো খুমটি মাৰিব লাগিব। তো এতিয়া গা ধোৱা হৈ গ'ল গাইজ। এতিয়া কিন্তু গধূলাইছে, তথাপি কিন্তু আমাৰ গুৱাহাটী ইয়াতে ৰাতি হোৱা নাই। আৰু আমাৰ অসমত কিন্তু ৰাতি সাতটা বাজিছে, ৰাতি আমাৰ ইয়াতে দেৰিকৈ ৰাতি হয়। এইটো গাইজ দেখা পাইছে না, এইটো হ'ল ক্ৰিছ তামোল। খাই ভাল লাগে কিন্তু। এতিয়া চাহ খোৱা হৈ গ'ল, এতিয়া ক্ৰিছ তামোল খাই আছোঁ। এতিয়া সন্মুখত যাই বহু গোটাই মানুহ তাতে আছে। এইকেইটা মানুহ গোটাই অসমৰে হয়।